নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে এতিয়ালৈকে টয়লেটৰ বাবে আবেদন কৰা নাই সেইসকল ব্যক্তিয়ে এনেকুৱাকৈ আবেদন কৰি লওক। কিয়নো যদি আপুনি এনেকুৱাকৈ আবেদন নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ যিখন টয়লেটৰ টকাটো প্ৰদান কৰিব আপুনি কিন্তু নাপাব। চ' কেনেকুৱাকৈ আপুনি টয়লেটৰ বাবে আবেদন কৰিব অতি শীঘ্ৰে আপুনি সম্পূৰ্ণ প্ৰচেছটো জানি লওক। আৰু পিছত যদি ভুলকৈ আবেদন কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি টকাটো নাপায়। বহুতে কিন্তু আবেদন কৰিছে কিন্তু টকাটো নাপায়। চ' তাৰ বাবে আপোনালোকৰ কি কৰিব লাগিব এতিয়া আপুনি সম্পূৰ্ণকৈ জানি লওক। প্ৰথমতে কিন্তু আপোনাৰ এখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপোনাৰ কি কি প্ৰয়োজন হ'ব? প্ৰথমতে আপোনালোকৰ এখন মোবাইল নাম্বাৰ প্ৰয়োজন হ'ব। আপুনি যিখন বক্স দেখা পাইছে ইয়াতে আপোনালোকে এখন মোবাইল নাম্বাৰ দি দিব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ নেম বহাই দি দিব লাগিব। দি দিয়াৰ পিছত ইয়াতে চাওক আপোনাৰ জেণ্ডাৰটো বহাই দিব লাগিব। প্ৰথমে চাওক ইয়াতে কেইটামান কেটেগৰী দি আছে। প্ৰথমটো হৈছে আপোনালোকৰ যদি আপুনি পুৰুষ হয় তেনে ক্ষেত্ৰত আপুনি ইয়াতে মেল দি দিব, আৰু যদি মহিলা হয় তেনে ক্ষেত্ৰত আপুনি ইয়াতে দি দিব, অথবা যদি আপুনি বেলেগ হয় তেনে ক্ষেত্ৰত ইয়াতে থাৰ্ড জেণ্ডাৰ এইখন আপুনি সিলেক্ট কৰি দি দিব। দি দিয়াৰ পিছত আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে কিন্তু আপোনাৰ সম্পূৰ্ণ যিখন এড্ৰেছটো আপোনাৰ সম্পূৰ্ণকৈ এইখন বক্সত দিব লাগিব। চ' দি দিয়াৰ পিছত তলত চাওক ইয়াতে আপুনি এটা অপশ্যন দেখা পাইছে ষ্টেট। ইয়াতে আপুনি ক্লিক কৰি দেখা পাব ইয়াতে আসাম। আপুনি আসামৰ পৰা যদি চাইছে তেনে ক্ষেত্ৰত আপুনি আসামৰটো সিলেক্ট কৰিব, কিয়নো এইখন সম্পূৰ্ণ ফটোটো আসামৰ বাবে। তাৰপিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে এখন কেপচা দেখা পাইছে। এইখন কেপচাটো আপুনি তলত এখন বক্স দেখা পাইছে চাওক ইণ্টাৰ সিকিউৰিটি কোড। জাষ্ট আপুনি এইখন বক্সত এইখন যিখন নম্বৰটো দেখা পাইছে এইখন নম্বৰটো ইয়াতে বহাই দিব। বহাই দি দিয়াৰ পিছত তলত দেখা পাব ইয়াতে ছাবমিট বুলি এটা অপশ্যন দেখা পাইছে। আপুনি জাষ্ট ছাবমিট বাটনত ক্লিক কৰি দিব। যেতিয়া আপুনি ছাবমিটত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণকৈ আপোনাৰ ফোনত এখন SMS আহি যাব। আৰু তাৰপিছত দেখা পাব ইয়াতে আপুনি আপোনাৰ লগ ইনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি লগ ইনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। এতিয়া আপুনি ইয়াতে এটা অপশ্যন দেখা পাইছে চাওক, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো সম্পূৰ্ণকৈ বহাই দি দিব লাগিব। যেতিয়া আপুনি ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব, বহাই দি দিয়াৰ পিছত তলত দেখা পাব ইয়াতে এটা অপশ্যন দেখা পাইছে গেট OTP। আপুনি গেট OTPত ক্লিক কৰি দি দিব। যেতিয়া আপুনি গেট OTPত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ ফোনত এখন OTP আহি যাব। আৰু তলত যিখন এটা বক্স দেখা পাইছে এইখন বক্সত আপোনাৰ OTPটো বহাই দি দিব। বহাই দি দিয়াৰ পিছত তলত স্ক্ৰল কৰি দেখাব আকৌ এনেকুৱাকৈ আপোনাৰ এখন চিকিউৰিটি কোড দেখা পাইছে। এইখন চিকিউৰিটি কোডটো আপুনি তলত যিখন ইণ্টাৰ সিকিউৰিটি কোড ইয়াতে বহাই দি দিব লাগিব। বহাই দি দিয়াৰ পিছত তলত দেখা পাব ইয়াতে সাইন ইন বুলি এটা অপশ্যন দেখা পাইছে। আপুনি সাইন ইন বাটনত সম্পূৰ্ণকৈ ক্লিক কৰি দি দিব। যেতিয়া আপুনি সাইন ইন বাটনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণকৈ আপোনাৰ ওচৰত পেজটো খোল খাই যাব। সাইন ইনত ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণকৈ আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। চাওক এটা সম্পূৰ্ণ ডিটেইলছ সহকাৰে আপোনাৰ সম্পূৰ্ণখিনি আহি যাব। এতিয়া আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ওপৰত চাওক এটা অপশ্যন দেখা পাইছে। আপুনি ইয়াতে চাওক লেফ্ট ছাইডত 3 লাইন, আপুনি 3 লাইনত ক্লিক কৰি দি দিব। প্ৰথমতে বলক সম্পূৰ্ণ প্ৰচেছটো আপোনাক দেখাই দিওঁ। যেতিয়া আপুনি 3 লাইনত ক্লিক কৰিব, 3 লাইনত ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত তলত দেখা পাব আপুনি দুটা অপশ্যন। চাওক ইয়াতে এটা অপশ্যন দেখা পাইছে আপুনি নিউ এপ্লিকেশ্যন, আৰু আনটো হৈছে ভিউ এপ্লিকেশ্যন। আপুনি ওপৰত যিখন অপশ্যন দেখা পাইছে নিউ এপ্লিকেশ্যন, আপুনি নিউ এপ্লিকেশ্যনত প্ৰথমতে ক্লিক কৰি দি দিব। ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত চাওক আপোনাৰ ওচৰত এনেকুৱাকৈ পেজটো খোল খাই যাব। আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে কেইটামান আপুনি অপশ্যন দেখা পাইছে। প্ৰথমতে চাওক দেখি দিয়া আছে ষ্টেট, তাৰপিছত তলত দেখা পাব ইয়াতে ডিষ্ট্ৰিক্ট নেম। আপুনি ডিষ্ট্ৰিক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ যিখন ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তলত দেখা পাব ইয়াতে আপুনি চিলেক্ট ব্লক ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ যিখন ব্লকটো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তলত দেখা পাব ইয়াত আপোনাৰ চিলেক্ট পঞ্চায়ত, আপোনাৰ ইয়াৰ পৰা গ্ৰাম পঞ্চায়তটো চিলেক্ট কৰিব লাগিব। আপোনাৰ যিখন হয় আপুনি চিলেক্ট কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত আকৌ অলপ সময় আপুনি ৱেইট কৰিব। ৱেইট কৰাৰ পিছত দেখা পাব ইয়াতে চিলেক্ট ভিলেজ, ইয়াতে ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ যিখন ভিলেজটো ইয়াৰ পৰা আপুনি চিলেক্ট কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত আকৌ অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত দেখা পাব ইয়াতে আপুনি চিলেক্ট হেবিটেশ্যন, জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি সম্পূৰ্ণকৈ ইয়াৰ পৰা আপোনাৰ হেবিটেশ্যনটো চিলেক্ট কৰিব লাগিব। যদি আপোনাৰ ডেকদো হয় তেনে ক্ষেত্ৰত আপোনাৰ ভিলেজৰ নেমটো দি দিব, অথবা যদি পূব হয় তেনে ক্ষেত্ৰত আপুনি পূব ডেকদো বুলি এনেকুৱাকৈ দি দিব। যিহেতু মোৰখন হ'ল এইখন, তাৰ কাৰণে মই এইখন চিলেক্ট কৰিছোঁ। যদি আপোনাৰ বেলেগ হয় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ পৰ্যায়ত আপুনি বেলেগ কৰি লৈ ল'ব। তাৰপিছত তলত দেখা পাব ইয়াতে দুটা অপশ্যন দেখা পাইছে। আপুনি চাওক নেম অফ দ্য এপ্লিকেণ্ট এজ পেয়াৰ আধাৰ। আপোনাৰ যিখন আধাৰ কাৰ্ডত নেম আছে ছেম টু ছেম নেমটো আপোনাৰ এইখন বক্সত বহাই দি দিব লাগিব। এইখন বক্সত নেমটো বহাই দিব। বহাই দি দিয়াৰ পিছত তলত দেখা পাব ইয়াতে আন এটা বক্স দেখা পাইছে। ইয়াতে আপুনি সম্পূৰ্ণকৈ আপোনাৰ আধাৰ নাম্বাৰটো বহাই দি দিব। বহাই দি দিয়াৰ পিছত তলত দেখা পাইছে ইয়াত আপুনি এটা অপশ্যন দেখা পাইছে
আই এম গিভিং মাই কনসেন্ট ফৰ ইয়াতে জাষ্ট আপুনি বক্সত ক্লিক কৰিব বক্সত ক্লিক কৰি দি দিয়াৰ পিছত চাওক তলত স্ক্ৰলিং কৰি দেখা পাব ইয়াতে ভেৰিফাই আধাৰ নাম্বাৰ বুলি এটা অপশ্যন দেখা পাইছে আপুনি ভেৰিফাই আধাৰ নাম্বাৰত ক্লিক কৰি দিব দি দিয়াৰ পিছত সম্পূৰ্ণকৈ আপোনাৰ আধাৰ নাম্বাৰটো ভেৰিফাই হৈ যাব ভেৰিফাই হৈ যোৱাৰ পিছত এনেকৈ আপোনাৰ ইয়াতে গ্ৰীণ কালাৰৰ হৈ যাব হৈ যোৱাৰ পিছত আপুনি তলত স্ক্ৰলিং কৰিব স্ক্ৰলিং কৰাৰ পিছত দেখা পাব ইয়াতে ফাদাৰ বাই হাজবেণ্ড নেম ইয়াত আপোনাৰ ফাদাৰৰ নেমটো বহাই দিব বহাই দিয়াৰ পিছত দেখা পাব ইয়াতে জেণ্ডাৰটো দেখা পাইছে ইয়াৰ পৰা আপোনাৰ জেণ্ডাৰটো আপুনি সিলেক্ট কৰিব পুৰুষ হ'লে আপুনি মেল দিব মহিলাৰ ফেমিলি দিব আৰু যদি বেলেগ হয় তেনে ক্ষেত্ৰত থাৰ্ড জেণ্ডাৰ দি দিব দি দিয়াৰ পিছত তলত দেখা পাব ইয়াতে সিলেক্ট ক্যাটেগৰী ইয়াতে ক্লিক কৰিব যদি আপুনি এপিএল হয় তেনে ক্ষেত্ৰত আপুনি এপিএলটো সিলেক্ট কৰিব আৰু যদি বিপিএল হয় তেনে ক্ষেত্ৰত আপুনি বিপিএল সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ আহি যাব চাওক ইয়াতে দি আছে সিলেক্ট সাব ক্যাটেগৰী এতিয়া আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব দেখা পাব জেনাৰেল SC ST এইকেইটা ব্যক্তি কিন্তু আবেদন কৰিব পাৰিব আপোনাৰ যেটো ক্যাটেগৰী সেই আপুনি ইয়াৰ পৰা সিলেক্ট কৰি লৈ ল'ব লৈ লোৱাৰ পিছত তলত দেখা পাব ইয়াতে সম্পূৰ্ণ আধাৰ ডিটেইলছখিনি ইয়াতে অটোমেটিকলি আহিব হৈ যাব তাৰ পিছত আপুনি তলত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত দেখা পাব ইয়াতে আপোনাৰ সম্পূৰ্ণকৈ বেংক ডিটেইলছটো দিব লাগিব প্ৰথমে চাওক ইয়াতে সিলেকশ্যন সি বেংক একাউণ্ট ডিটেইলছ প্ৰথমতে দেখা পাব ইয়াতে আপোনাৰ আইএফএসচি কোড আপোনাৰ ইয়াতে আইএফএসচি কোডটো প্ৰথমতে সম্পূৰ্ণকৈ বহাই দিব বহাই দিয়াৰ পিছত চাওক ইয়াতে নাও ইউৰ আইএফএসচি কোড যদি নাজানে তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা দি দিব পাৰে প্ৰথমতে যেতিয়া আপোনাৰ ইয়াতে বেংকৰ নেমটো আপুনি সম্পূৰ্ণকৈ ইয়াতে ফিল হৈ আহিব চাওক ইয়াতে কেইটামান অপশ্যন আপুনি দেখা পাইছে ষ্টেট বেংক ডিস্ট্ৰিক্ট তাৰপিছত একাউণ্ট নম্বৰ সকলোখিনি কিন্তু ইয়াতে আহিব হৈ যাব সো আপোনালোকৰ কি কি কৰিব লাগিব চাওক ইয়াতে দুটা তলত অপশ্যন দেখা পাইছে ইয়াতে এটা হৈছে আপোনাৰ বেংক একাউণ্ট নাম্বাৰ কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ এই দুটা কিন্তু আপোনালোকৰ দিব লাগিব আৰু বাকি যিখিনি আছে অটোমেটিকলি ইয়াতে আহি বহি যাব তাৰপিছত সম্পূৰ্ণখিনি কৰি লৈ লোৱাৰ পিছত তলত দেখা পাইছে একেবাৰে নেক্সটত আপোনাৰ চুজ ফাইল ইয়াতে আপোনাৰ এখন ফাইল চুজ কৰিব লাগিব আৰু এইখন হ'ল আপোনালোকৰ বেংক একাউণ্টটো আপলোড কৰিব লাগিব আৰু আপলোড কৰাৰ কাৰণে চাওক ইয়াতে সম্পূৰ্ণকৈ দি আছে অনলি PDF JPG PNG ইয়াতে কিন্তু আপোনালোকৰ 200 KB হ'ব লাগিব সো আপোনালোকে ফটোটো ক্যাপচাৰ কৰি লৈ লোৱাৰ পিছত ইয়াতে জাষ্ট ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ফাইলটো খুল খাব ফাইলটো খুল খোৱাৰ পিছত ইয়াতে সম্পূৰ্ণকৈ আপোনাৰ আপলোড কৰিব লাগিব আপলোড কৰি লৈ লোৱাৰ পিছত আপুনি তলত এটা অপশ্যন দেখা পাইছে নিশ্চয় আপুনি ইয়াতে এপ্লাই বুলি আপুনি জাষ্ট এপ্লাই বটনত ক্লিক কৰি দিব যেতিয়া আপুনি এপ্লাই বটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণকৈ এখন সাবমিট হৈ যাব আৰু তাৰ পিছত আপোনাৰ ষ্টেটাসটো আপুনি চেক কৰিব পাৰিব আপোনাৰ ষ্টেটাসটো আপুনি কেনেকৈ চেক কৰিব চাওক আকৌ আপুনি ইয়াতে 3 লাইনত ক্লিক কৰিব 3 লাইনত ক্লিক কৰাৰ পিছত চাওক ইয়াতে এটা অপশ্যন দেখা পাইছে ভিউ এপ্লিকেশ্যন আপুনি ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব ভিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব চাওক মই ইয়াতে কেইটামান আবেদন কৰিছো ইয়াতে মই 4টা আবেদন কৰিছো তাৰ কাৰণে কিন্তু চাওক এটা সম্পূৰ্ণকৈ ডিটেইলছটো হৈ গৈছে চাওক মই ইয়াতে কেতিয়া আবেদন কৰিছো চাওক ইয়াতে এইটো মই আবেদন কৰিছো 2022ত আৰু এই তিনটা যিখন আপোনালোকে দেখা পাইছে 2023ত আবেদন কৰিছিলো আপুনি যদি এখন ট্ৰেক ষ্টেটাস কৰিবলৈ যায় বা সম্পূৰ্ণকৈ আপোনাৰ ষ্টেটাসটো চেক কৰিবলৈ যায় তেনে ক্ষেত্ৰত দেখাব ওপৰত ট্ৰেক ষ্টেটাস বুলি এটা অপশ্যন আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত সম্পূৰ্ণকৈ আপোনাৰ ওচৰত এনেকুৱাকৈ ষ্টেটাসটো আহি যাব চাওক ইয়াতে আপোনাৰ কেইটামান অপশ্যন দেখা পাইছে যদি আপোনালোকৰ টকাটো সোমায় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে যিখন 2 নম্বৰ অপশ্যন দেখা পাইছে ইয়াতে এনেকুৱাকৈ যিখন ৰেড কালাৰ হৈ আছে এনেকুৱাকৈ আপোনালোকৰ ইয়াতে সম্পূৰ্ণকৈ ইয়াত আহিব আহি যোৱাৰ পিছত এনেকুৱাকৈ ৰেড কালাৰ হৈ যাব যদি আপোনাৰ একাউণ্টত টকা সোমায় তেনে ক্ষেত্ৰত কিন্তু এনেকুৱাকৈ আহিব সো বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিলে আপোনালোকৰ ষ্টেটাসটো আপুনি কেনেকুৱাকৈ চেক কৰিব লগতে টয়লেট আবেদন কৰাৰ সময়ত এইকেইটা ভুল আপুনি কেতিয়াও নকৰিব আপোনাৰ বেংক একাউণ্ট নম্বৰটো সম্পূৰ্ণকৈ শুদ্ধকৈ দিব আৰু লগতে আপোনাৰ এড্ৰেছটো সম্পূৰ্ণকৈ দিব লাগিব সো বন্ধু-বান্ধৱীসকল আজি মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বন্ধু-বান্ধৱীসকল এতিয়া বলক আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাই দিওঁ আপুনি এইখন পেজত কেনেকুৱাকৈ আহিব আপুনি প্ৰথমে আপোনালোকৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি আপুনি সাৰ্চ কৰি দিব SBM এইখিনি লিখি আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপুনি তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে সম্পূৰ্ণকৈ এটা লিংক দেখা পাইছে swachhbharatmission.gov.in জাষ্ট আপুনি এইখন লিংকতে ক্লিক কৰিব লিংকত ক্লিক কৰাৰ লগে লগে আপুনি তলত স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত একেবাৰে তলত আহি দেখা পাব ইয়াতে আপুনি এটা অপশ্যন দেখা পাইছে চাওক সম্পূৰ্ণকৈ দেখা পাব ইয়াতে এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব
ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব, ৱেইট কৰাৰ পিছত এনেকুৱাকৈ আহি যাব। চ' বন্ধু বান্ধৱীসকল আপোনালোকে কেনেকুৱাকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব চাওক। ইয়াতে দেখা পাইছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন। প্ৰথমতে আপুনি চিটিজেন ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দি দিয়াৰ পিছত এনেকুৱাকৈ আপুনি সম্পূৰ্ণকৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। কৰি লোৱাৰ পিছত আপুনি জাষ্ট লগ ইনত ক্লিক কৰি সম্পূৰ্ণকৈ কেনেকুৱাকৈ লগ ইন কৰিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।